হাতৰ এইখিনি অংশৰ মাংসপেশীবিলাক ঢিলা ঢিলা হ'ব ধৰিছে, লগতে এইখিনি অংশত বহুত বেছি চৰ্বি হ'ব ধৰিছে নেকি? আপোনাৰ যদি এইটো সমস্যা হৈছে তেনেহ'লে আপোনাৰ এই সমস্যাটো দূৰ কৰা দুটা খুব সহজ ব্যায়াম। আহক আমি একেলগে ব্যায়ামকেইটা কৰোঁ। প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি ৱাল এখনত হাত দুখন এনেকৈ ৰাখিব, ৰাখি আপুনি এনেকৈ সন্মুখৰ ফালে হাওলি যাব। এই ব্যায়ামটোক আমি ডায়মণ্ড পুশ আপ বুলি কওঁ। আপুনি এনেকৈ ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব, অকণমান ৰেষ্ট ল'ব, আকৌ এনেকৈ যাব, 10 বাৰ পুনৰাবৃত্তি কৰিব, এনেকৈ আপুনি 3 বাৰ সময় ব্যায়ামটো কৰিব। 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি চকী এখন লৈ ল'ব, চকীখন লৈ আপুনি ভালকৈ চকীখনৰ সন্মুখত এনেকৈ আহিব, আহি আপুনি লাহে লাহে তললৈ বহি যাব। এটা কথা মনত ৰাখিব, চকীখন যাতে মজবুত হয় আৰু চকীখনৰ পিছফালে এটা ছাপৰ্ট পায়, নহ'লে চকীখন লৰচৰ হৈ আপুনি পৰাৰ সম্ভাৱনা থাকে। ব্যায়ামটো আপুনি মই দেখুওৱাৰ ধৰণে এনেকৈ কৰিব। এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ কৰিব আৰু ৰেষ্ট ল'ব, আকৌ আপুনি এইটো পজিশ্যনত যাব, 10 বাৰ কৰিব, আকৌ ৰেষ্ট ল'ব, আৰু এনেকৈ আপুনি 10 বাৰকৈ 3 বাৰ ব্যায়ামটো পুনৰাবৃত্তি কৰিব। এই দুটা ব্যায়াম যদি আপুনি সদায় কৰি যাই থাকে, আপোনাৰ এইখিনি অংশত হোৱা চৰ্বিৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব। বহুত জৰুৰী ভিডিঅ', কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব।